টিচাৰ্ছ কেনে আছে আজি মই আপোনালোকক সমাজ বিজ্ঞান বিষয়ৰ আমাৰ মৌলিক প্ৰয়োজনসমূহ পাঠটিৰ লেসন প্লান বা পাঠ পৰিকল্পনা আনিছো গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো প্লিজ ভিডিঅ'টি লাইক কৰি দিব আৰু আপোনালোকৰ সুবিধাৰ্থে মই এই লেসন প্লানখন পিডিএফৰ যোগেদি আনিছো যাতে আপোনালোকে ডাউনলোড কৰি লিখিব পাৰে গতিকে ডেসক্ৰিপচনত পিডিএফ লিংক দিয়া হৈছে তাতে ক্লিক কৰি ডাউনলোড কৰি ল'ব লগতে ভিডিঅ'টি লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।